কোনোবা অসমীয়া মানে কল্পনা কৰিছিল নেকি যে ধাক্কা দি আমি মানুহক বাংলাদেশত পঠাই দিম যোৱা এক মাহত কিমান বাংলাদেশীক ধাক্কা দি পঠালো গতিকে এই কাম বিজেপিয়ে কৰিব পাৰে আৰু কৈ দিয়ক কিমান বাংলাদেশীক হাতত ধৰি অসমলৈ আদৰিছে হেতু হিচাপও দি দিয়ক যদি ইমান বাংলাদেশীক ধাক্কা দি অসমৰ পৰা বাহিৰে কৈছে তেনেহলে দুবুৰীত এবিলাক কি হৈ আছে গৰু মাংস কোনোবাই হনুমান মন্দিৰৰ সন্মুখত পেলাই থৈ গৈছে ইমান উৎপাত মিয়াবিলাকক কেনেকৈ বাঢ়িছে যদি মিয়াবিলাকক আপোনালোকে ধাক্কা দি বাংলাদেশলৈ পঠাই দিছে সুৱাচলকা সাংবাদিক কেইটা আগত ক'ব পাৰিব কাৰণ আপোনালোকে সিহঁতক পইচা দি থাকে ঘুষ দি থাকে আপোনালোকৰ ভাল নিউজ বিলাক দিবলৈ তো আপোনালোকৰ আসল কাণ্ডবিলাক তো মই এক্সপ'জ কৰি দিও ন এতিয়া বেয়া পাব কিছুমান বিজেপি কৰ্মকৰ্তাই আমাৰ মুখ্যমন্ত্ৰী কেনেকুৱা কিয় কৈছা মুখ্যমন্ত্ৰী মই মিছলীয়া শব্দটো ক'লে হিমন্ত বিশ্ব শৰ্মা মিছলীয়া বুলি ক'লে বিজেপি কৰ্মকৰ্তাসকলৰ পুকৰ জ্বলি যায় তো জ্বলি থাকক আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে কি কৰিছে এবাৰ চাওকচোন কেইটা বাংলাদেশী খেদিছে হিচাপ দিব পাৰিব নোৱাৰে কিন্তু বাংলাদেশী বেছিকৈ আহি আছে অসমত সেইকাৰণে অসমত এনেকুৱা কাণ্ড হৈ আছে ক'লেও বেয়া পায় আৰু নকলেও থাকিব নোৱাৰো হাত